বিশেষভাৱে আমাৰ অঞ্চলটো অকল মহিলাসকল নহয় সকলো দিশতে পিছ পৰি আছিলে তো এতিয়া অলপমান শান্ত হোৱাৰ পিছত আমি সব যিবিলাক প্ৰতিছবিবিলাক আমি দেখিবলৈ পাইছোঁ কোনটো বিষয়ত কি হৈ আছে আৰু এই কাৰণে খেতিয়ক যুৱকসকল মহিলাসকল একেলগে আগুৱাই লৈ যোৱাৰ কাৰণে কিছুমান আঁচনি আমি হাতত লৈছোঁ শিক্ষাৰ পৰা লৈ পেলাই খেতিলৈকে আৰু মহিলাসকলৰ বিশেষভাৱে আমাৰ খিলঞ্জীয়া যিসকল মহিলা আছে তাৎক্ষণিকভাৱে যোনে চাকৰি বাকৰি নকৰে সহজে কৰিব পৰা কামটো হ'ল হেণ্ডলুম আৰু হেণ্ডলুমটো যি আছে আমাৰ নিজৰ ঘৰতে থাকি কৰিব পাৰে আৰু উইথ মানে ৰেছপেক্ট এটা সন্মান লৈ পেলাই ভালকৈ এইটো কৰিব পাৰে তো সেইকাৰণে নিজৰ ঘৰতে থাকি পৰিয়ালতে থাকি কৰিব পৰা যিটো কাম য'ত আমাৰ অৰ্থনীতিটোও বহুত আগুৱাই যায় তো সেইকাৰণে হেণ্ডলুম আৰু ছেৰিকালচাৰটো আমি বহুত ফ'কাছ কৰিছোঁ তো সেইকাৰণে এই বছৰৰ পৰা আমি বহুত আঁচনি লৈছোঁ আৰু বহুত বেছি ট্ৰেইনিং আমি 10টা ট্ৰেইনিং চেণ্টাৰ হেণ্ডলুমৰ কাৰণে কৰিবলৈ গৈ আছোঁ এই বছৰে আৰু তাত আমি ট্ৰেইনিং চেণ্টাৰবিলাকত বেটছ বাই বেটছ ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি 3টা বেটছ ৰাতিলৈকে আমি ট্ৰেইনিং কৰি দিম আৰু তেখেতসকলে যাই পেলাই হেণ্ডলুম পাৱাৰলুম আমাৰ যি আছে সব মানে তেখেতসকলে হেণ্ডেল কৰিব পৰা বা ইউজ কৰিব পৰা হ'ব তো তেতিয়া তেখেতসকলৰ উপাৰ্জনটো বহুত বেছি বাঢ়ি যাব তো সেইকাৰণে এতিয়া আমি লোকেলৰ কাৰণে আৰণাই গামছা দখনা মেখেলা এইবিলাক কৰি আছোঁ কিন্তু যেতিয়া সবে ট্ৰেইনিং পাব তেতিয়া বাহিৰৰ মাৰ্কেটৰ কাৰণেও আমি অধিক উৎপাদন কৰিব পাৰিম তো এই ক্ষেত্ৰত আমি বহুত বেছি গুৰুত্ব দিছোঁ আৰু বহুতখিনি আছে আপোনালোকক মই পিছত কৈ দিম এইটো আমাৰ PNRDৰ এটা স্কিম হয় তো সেইটো আমি খুব ভাল পাইছোঁ যে আমাৰ মহিলাসকলক বিভিন্ন আঁচনিৰ দ্বাৰা সেল্ফ হেল্প গ্ৰুপৰ এটা সেল্ফ হেল্প গ্ৰুপৰ 10জনী থাকে তাৰ ভিতৰত আমাৰ 5জনী মহিলাসকলক আমি বাছি লৈছোঁ এতিয়ালৈকে আমি 30,000 টাৰ্গেট কৰিছোঁ কেনেকৈ তেখেতসকলক লাখপতি কৰিব পৰা যায় বহুতখিনি অলৰেডি লাখপতি হৈ গ'ল বাকীখিনিক আমি কেনেকৈ ছাপোৰ্ট দিব পাৰোঁ সেই ছাপোৰ্ট ছিষ্টেমটো আমি ষ্ট্ৰেংথেন কৰি আছোঁ আৰু তেখেতসকলক আমি লাখপতি কৰাত সহায় কৰিম শুভেচ্ছা জনাইছোঁ আমাৰ বাক্সা জিলাবাসীক যে অহাকালি বাক্সা জিলা দিৱস পালিবলৈ গৈ আছোঁ অহাকালি আমি সকলো ইয়াত অংশগ্ৰহণ কৰিম চ' বাক্সা নতুন ডিষ্ট্ৰিক্ট হোৱাৰ পিছতহে উত্তৰ অঞ্চলত বহুত গুৰুত্ব পাইছে আগত মানে পুৰাণা ডিষ্ট্ৰিক্টত উত্তৰ অঞ্চলটো বহুত নেগলেক্টেড হৈ আছিলে তো সেইকাৰণে এতিয়া বাক্সা জিলা হোৱাটো আমাৰ কাৰণে খুব ভাগ্যৰ কথা বাক্সাৰ পিছত আকৌ নতুন জিলা তামোলপুৰ হৈ গ'ল এতিয়া বাক্সা জিলাখনত যোৱাবাৰ যি ডেপুটি কমিশ্যনাৰ ডাঙৰীয়া আছিলে তেখেতে এটা ভিজন ডকুমেণ্ট বনাই থৈ গৈছে আৰু আজিৰ ডেপুটি কমিশ্যনাৰে এই ভিজন ডকুমেণ্ট আৰু বিভিন্ন পেৰামিটাৰবিলাক এইটো মানে বাক্সা জিলাটো এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট হয় ইয়াৰ পেৰামিটাৰবিলাক চাই পেলাই উন্নয়ন কৰাৰ কাৰণে বহুত কাম কৰি আছে তো বাক্সা জিলাটো বহুত স্পীডত আগবাঢ়িব কাৰণ এইবাৰ এডুকেশ্যন মেট্ৰিকৰ ৰিজাল্টটো বহুত ভাল আৰু যিটো মানে আমাৰ এপইণ্টমেণ্ট পাইছে পুলিচ এপইণ্টমেণ্ট কিবাকিবি তাত বহুত পাইছে APSCত টপাৰজন পাই গ'ল চ' বাক্সা জিলা হোৱাৰ পিছত বহুতখিনি ডেভেলপমেণ্ট বাক্সা জিলাত হৈ আছে মই সকলোকে শুভেচ্ছা জনাইছোঁ আৰু অহাকালি সবে চেলিব্ৰেট কৰক সেইটোৱে মই অনুৰোধ কৰিছোঁ অহাকালি ক'ম আপোনালোকক